ভাই মজা লাগিলে কিন্তু সিৰিয়াসলি আফটাৰ এ লং টাইম ভাল ভিডিঅ' এটা চালো সাবস্ক্ৰাইব কৰিছো নেক্সট ভিডিঅ' জলদি পাম বুলি এনেকুৱা ধৰণৰ কিছুমান কমেণ্টে আমাক আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে আৰু নতুন ভিডিঅ' বনাবলৈ সেয়ে এনেকৈ কমেণ্ট কৰি থাকক লাইক কৰি থাকক থেংকছ ফৰ ৱাচিং কিপ ছাপোৰ্ট আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি টপিক হৈছে ফেচবুক আৰু ফেচবুক আমি সদায় সবে ইউজ কৰিয়ে থাকোঁ ফেচবুকত আমি মেছেজ কৰোঁ চাট কৰোঁ নটিফিকেশ্যন চাওঁ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াওঁ ফ্ৰেণ্ডশ্বিপ কৰোঁ আৰু কেতিয়াবা লাইভ হওঁ কেতিয়াবা ক'ৰবাত ফাল্টু কমেণ্টো দি দিওঁ কিন্তু আজি মই ফেচবুকৰ কিছুমান এনেকুৱা পেজৰ বিষয়ে ক'ব ওলাইছোঁ য'ত কিছুমান এনেকুৱা পোষ্ট আপলোড কৰা হয় যোনবোৰ চাই নাহাঁহি থাকিব নোৱাৰি আৰু ভাবিবলৈ বাধ্য হওঁ চাওঁ আহকচোন এবাৰ ফাৰ্ষ্ট অফ অল আমি চাওঁ যে মোৰ বাপেৰে কাৰ লগত মোৰ বিয়া ফিক্স কৰিছে আহক চাওঁ অ' মাই গড চানি লিঅ'নি কষ্টমছে মোৰ পাপা যদি এনেকুৱা হোৱা হয় কথাই নাছিলে ৰে এইবোৰে আমাৰ মনৰ লগত বহুত ইম'চনেলি খেলিছে কিন্তু দেই সপোন দেখাইছে মোক চানি লিঅ'নি লগত বাৰু আহিছোঁ এটা বেলেগ টপিকলৈ আৰু সেই টপিকটো হৈছে কেইদিনমান আগতে হৈ যোৱা অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিৰ বিয়া সেই বিয়াত যাব নোপোৱাসকলৰ এনেকুৱা চুতীয়া মানে কি ক'ম আৰু মানে মনত বেয়া লাগিলে চাগে চ' এনেকুৱা কিছুমান পোষ্ট ফেচবুকত এৰিব ষ্টাৰ্ট কৰিলে আৰু ক'ব লাগিব পেজখিনিও পিছ কৰা নাই পেজে গোটেই অসম ভ্ৰমণ কৰাই দিলে ফাৰ্ষ্ট চাই লওঁ আহক অনুষ্কা জিঅ'য়ে এওঁলৈ কি মেছেজ কৰিছিলে হোৱাটছএপত উইচিং ইউ হেপী মেৰিড লাইফ অনুষ্কা Thank you so much, Rakesh. হেপী ফৰ ইউ এণ্ড বিৰাট I know, Rakesh, you are happy today. আৰু ৰাকেশক ৰিচিপশ্যন জইন কৰিবৰ কাৰণে মাতিলে অনুষ্কাই গ্ৰেট নাও চাই লওঁ আহক পেজসমূহে ক'ত ক'ত ভ্ৰমণ কৰালে অসমৰ চ' ফাৰ্ষ্ট অফ অল ভিজিটেড DPS নামালিগড় টুডে নামালিগড় নে একচুৱেলি নুমলীগড় তাৰপিছত ঢলাশদিয়া ব্ৰিজত এখন ফটো উঠিলে আকৌ ৱাও জেজ পেজৰ এডমিন চাগে তো সাংসাৰিক জীৱনৰ মংগল কামনাৰে গুৰুজনাৰ আশীৰ্বাদ বিচাৰি বিৰাট অনুষ্কা ওৰফে ভিৰুস্কা উপস্থিত হৈ গুৰুজনাৰ পবিত্ৰ জন্মভূমি বট্ৰদৱাত ৱাহ চবেই য'তে ত'তে লৈ গৈ আছে এইটো পেজনো কিয় পিছ পৰি থাকিব দাম্পত্য জীৱন সুখী হোৱাৰ আশীৰ্বাদ বিচাৰি নলবাৰী হৰি মন্দিৰত বিৰাট অনুষ্কা স্মাইলি আৰু আপোনালোকে ভাবিছে চাগে পেজ এডমিনসকল ইয়াতে শান্ত হৈছে না মুন্না না এতিয়াও বাকী আছে এইবাৰ তেওঁলোকে গৈ পোৱাই দিলে অখিলদাৰ গীতৰ শৰাইত ফটো এখন তুলি আপোনালোকে ভাবিছে চাগে ফেচবুকৰ বাকচৌদিবোৰ ইয়াতে সামৰণি মাৰে না মুন্না না আৰু বহুত আছে কিন্তু তাৰে কেইটামান মই চিলেকশ্যন কৰি আপোনালোকক দেখাইছোঁ অনুষ্কা এণ্ড বিৰাটটো বৰ্তমান মেৰিড কাপল চ' তেওঁলোকৰ ফটো য'তে ত'তে ফটোশ্বপ কৰি পেলাই ঘূৰাই ফুৰিছে অ'কে বাট লিজেণ্ডটো সেইজনে ন যোনে অনুষ্কাক নিজৰ লগত ফটোশ্বপ কৰি বিৰাটক অটহাই পঠিয়ালে লেটছ বিগিন बाकी सब वेस्ट है आपकी बेस्ट है अनुष्का को अपने बाहों में ला के वाओ क्या फोटोशॉप किया बॉस लीजेंड हो आप The best Photoshop 2017 goes to you अरे क्लैप्स तो बनता है क्लैप्स আগবাঢ়ো অন্য কিছুমান পোষ্টলৈ মই এটা কথা বুজা নাই কণ্ডমবোৰৰ ইমান ফ্লেভাৰ থাকে যে এইবোৰ পিন্ধে নে খায় আৰে আজিকালি জন্ম হোৱা বাচ্চা এটাও জানে যে এইবোৰ কি কৰে বাট এই পেজ এডমিনজনে নাজানে যে কণ্ডম বোলা বস্তুটো খায় নে পিন্ধে ফ্লেভাৰ বেলেগ বেলেগ কিয় ৱাও তেওঁ চাগে জমনি কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু no না মুন্না there is no comedy পেজৰ এডমিনে নিজকে ইমানে ভদ্ৰ সজাব চেষ্টা কৰিছিলে যে কণ্ডমৰ ফ্লেভাৰ ইমান বেছি খাই নে পিন্ধে তেওঁ সেইটো গম নাপায় তথাপি তেওঁ পেজৰ পৰা এটা এনেকুৱা বেয়া পোষ্ট আহিছিলে যোনটো মই দেখাব বিচাৰোঁ আপোনালোকে যদি চাব বিচাৰে ভিডিঅ'টো প'জ কৰি পেলাই চাই ল'ব বাৰু আহিছোঁ এতিয়া এটা অন্য পোষ্টৰ ওপৰত কিছুমান ছোৱালীয়ে স্কুটি চলাওঁতে দুপট্টাখন মুখত এনেকে মেৰাই লয় যেন তাই স্কুটি নহয় ধান কুটা মেচিনটোহে চলাই আছে এইবাৰ এডমিনৰ চকু পৰিল ছোৱালীয়ে মেৰিয়াই যোৱা দুপট্টাখনৰ ওপৰত আৰু কম্পেয়াৰ কৰি দিলে ধান কুটা মেচিন চলোৱাৰ লগত অৱশ্যে হয়তো এনেকুৱা হ'ব পাৰে যে কেতিয়াবা ক'ৰবাত গৈ থাকোঁতে এডমিনৰ ইমান মানে মনত লাড্ডু ফুটিছিলে এজনী ছোৱালীক দেখি কিন্তু যেতিয়া দেখা পালে তাইৰ ফেচটো মেৰিয়াই থৈছে এখন স্কাৰ্ফেদি
তেতিয়া তাৰ এই পোষ্টটো বনাবলৈ মানে মাইণ্ডত আহিছে তেতিয়া আহি পেলাই সেই পোষ্টটো বনাই দিলে যাতে ইজ্জত দিব পাৰে ছোৱালীজনীক কিন্তু সেই ছোৱালীজনীটো পাৰ্চনেল কথা তাই হয়তো সূৰ্যৰ পোহৰৰ পৰা বাচিবৰ কাৰণে ছানবাৰ্ণ হোৱাৰ পৰা বাচিবৰ কাৰণে নিজৰ ফেচখন বচাবলৈ স্কাৰ্ফখন মেৰিয়াই লৈছিলে বা ধূলি মাকতিৰ পৰা বাচিবৰ কাৰণে ডেটছ ইট ছোৱালীসকলে কিন্তু এই পোষ্টটোত গৈ পেলাই ভাল ভাল কথা কিছুমান দিছে দেই কোনোবা যদি বিচাৰে পোষ্টটো চাৰ্চ কৰি পেলাই চাই ল'ব ফেচবুক এখন আতৰাংগী প্লেচ ইয়াত বিভিন্ন ধৰণৰ পোষ্ট এনেকুৱা ধৰণৰ আহিয়ে থাকে চ' ইয়াক ইমানতে আজি শেষ কৰিছোঁ কাৰণ ইয়াক যদি দেখাব গৈ থাকোঁ দেখাই গৈ থাকিবলৈ আৰু বহুত আছে থেংকছ ফৰ ৱাচিং কিপ ছাপৰ্ট এণ্ড লাইক কৰিব যদি ভাল লাগিছে subscribe to my channel for free press the bell icon and never miss another video of EMU welcome to this EMU family keep support thanks